গুড মৰ্ণিং মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সময় এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু এতিয়া মই যাব ওলাইছোঁ JBSলৈকে। মানে JBS মানে হ'ল jettwing বিজনেছ স্কুল। তাত আমি গৈ বিশেষকৈ আজি ষ্টুডেণ্টবিলাকৰ মেক অভাৰ কৰিম আৰু সিহঁতৰ ইণ্টাৰভিউ লুকছ হ'ব আৰু সিহঁতে ষ্টুডেণ্টবিলাকে ফটোশ্বুট কৰিব আজি। সেইকাৰণে মই ভাবিছোঁ আপোনালোকক আজি দেখাম ষ্টুডেণ্টৰ ফটোশ্বুটনো কেনেকৈ হয় আৰু লগতে দেখাম মই JBSৰ কেম্পাছ। তেতিয়াহ'লে বলক। এয়া আহি আমি JBS কেম্পাছ পাই গ'লোঁ। এয়া JBS কেম্পাছ, এয়া পাৰ গ'ল JBS কেম্পাছ আৰু মই এতিয়া ৰেপিডৰ পৰা নামি দিম আৰু লাহে লাহে বৰষুণো পৰিছে। এয়া আৰু এইখনেই হৈছে JBS আৰু এতিয়া মই ওপৰলৈ উঠি গৈ আছোঁ। কোন কোন আহিছে এতিয়ালৈকে গম পোৱা নাই। চাওঁচোন গৈ আছোঁ, কি হয় দেখা যাওক। এতিয়া মই বহি দিম। গুড মৰ্ণিং। এয়া কেম্পাছ আৰু অলপ পিছত ফটোশ্বুট আমি ইয়াতে ষ্টাৰ্ট কৰিম। বহুত ধুনীয়া কেম্পাছ হয়। এতিয়া মই ওপৰলৈ গৈ আছোঁ আৰু আমি য'ত ফটোশ্বুটৰ কাৰণে মেক অভাৰ কৰিম বা ফটোশ্বুট হ'ব সেই তাত আমি গৈ আছোঁ। এয়া মেইন ভিতৰৰ কেম্পাছ হয় JBSৰ। এয়া চাওক, বহুত ধুনীয়া কেম্পাছ হয়। ইয়াত এইটো ৰুমত আমি ফটোশ্বুট কৰিম, মেক অভাৰ হ'ব তাত। আৰু এয়া চাওক কেম্পাছ। তাত থাকে এটা চিঞৰি আছে। কিবা কৰিব নেকি? ভয় লাগি গৈছিলে কামুৰি দিব বুলি। ধুনীয়া। মোক দেখি একদম মানে যেন খায়ে পেলাম এনেকুৱা ফিল দেখাইছে সিহঁতে। ভগৱান সিহঁতে ধৰিলে মোৰ ৰক্ষা নাই আৰু। যাওঁ বাপাই, যাওঁ। এয়া ধুনীয়াকৈ সজাই থৈ দিছে। মানে ইয়াত আহিলে ইমান ভাল লাগে ন, কেম্পাছত আহিলে বহুত ভাল লাগে। মানে শান্ত পৰিৱেশ, লগতে কেম্পাছটো ইমান ডিচিপ্লিনকৈ সজাই থৈ দিছে, তাত দেখিলেই ভাল লাগি যায়। ইয়াতে হ'ব আমাৰ ফটোশ্বুট, এইটো ৰুমত ফটোশ্বুট হ'ব। এইটোত আমাৰ ফটোশ্বুট হ'ব আজি, লগতে মেক অভাৰ। ইমান ধুনীয়া। শব্দ নাই, একদম কি মজা ৰে। এই ৱালখন চাওকচোন, এনেকুৱা লাগিছে নে কিতাপ আছে, কিতাপৰ ৰেক হয় এইখন, কিন্তু নহয়, এইখন ৱালে হয়। মই আপোনাক দেখাই দি আছোঁ, মানে দেখাই দি আছোঁ, ৱালে হয়। কিন্তু দূৰৰ পৰা এনেকুৱা লাগে যেন ৱালত তেনেকুৱা এখন ৰেক থৈ দিছে যে কিতাপবিলাক এনেকৈ সজাই থৈ দিছে। এতিয়া কোনো আহি পোৱা নাই, মই আহি পালোঁ। ষ্টুডেণ্টবিলাক আহি আছে। মোক যিটো টাইম দিছিলে, কল টাইম দিছিলে, মই সেইটো কল টাইমতে আহিছোঁ এতিয়া।
বাকীবিলাক আহি পোৱা এতিয়া মই কি কৰিম এতিয়া অলপ মই বাহিৰতে ৰৈ দিছোঁ বহি দিছোঁ মোৰ লগৰ আৰু এজনী আহি আছে মৌমিতা তাই আহি আছে এতিয়া তাইকো দেখাম আছে মৌমিতা কি ক'বা মেকআপ ষ্টাৰ্ট কৰি দিছোঁ চলি আছে এতিয়া এতিয়া আমি মেকআপ কৰি আছিলোঁ তাৰ মাজতে গ'ল কাৰেণ্ট আৰু এনেকৈ এয়া মৌমিতা এনেকৈ মেকআপ কৰি আছে চোৱা সেই কাৰেণ্ট নাই তাকে সেইপিনে ষ্টুডেণ্টে টৰ্চ জ্বলাইছে আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট পূৰা একদম লাগি আছে একদম পূৰা তাকে এতিয়া আমি খাব লৈছোঁ আৰু এইজনে পূৰা মাৰি আছে পূৰা খাই আছে আৰু এতিয়া মুখখন মিলি খাব পূৰা খাব খাবা মাতছি দেই ইয়াতে চলি আছে আৰু এইজনে জিভাৰ পানী পৰিছে এইজনীৰ জিভাৰ পানী পৰি বানপানী হৈ আছে আৰু এইটো খাই আছে খাম বুলি ভাবি আছে তেতিয়া আমি খাই লওঁ পূৰা তাৰপিছত আৰু কাম এতিয়া হৈ গ'ল এতিয়া বাহিৰত গ্ৰুপ ফটো উঠি আছে Excuse me. এতিয়া গ্ৰুপ ফটো বহি আছে I would like to meet you in the future again so I can get this kind of makeup again. Subscribe, like, follow, share, like, and subscribe. Follow. Thank you guys. Thank you. Bye. See you next time. Okay, bye. Finally done. 60জন ষ্টুডেণ্টক আমি এতিয়া মেকআপ কৰি এতিয়া এনেকুৱা অৱস্থা আমাৰ 60টা মেকআপ কৰি আমাৰ অৱস্থা বেয়া কেনেকুৱা কোৱাচোন ফিল কোৱা কেনেকুৱা ফিলটো মানে মই এফালেও কৰিব পৰা নাই সেইফালেও কৰিব পৰা নাই গোটেই গামি আজি কি হ'ব ভগৱান জানে আৰু ৰাতিপুৱা 10টা বজাৰ পৰা ন Yes 10টা এতিয়া কেইটা বাজিলে 10টাৰ পৰা এতিয়া কেইটা It's 5:35 খাব 5:30 লৈকে এতিয়ালৈকে 60 ষ্টুডেণ্ট আমি গিনিজ বুক অফ ৱৰ্ল্ড সেইটো কৰিব পাৰি পাৰিলো পাতিব পাৰি তাকে দুজনে মিলি তাকে এয়া এনেকৈ আৰু এতিয়া আৰু ঘৰ যাম আৰু নোৱাৰোঁ আৰু ব্লগ বনাবলৈ ইচ্ছা নাই আৰু বাই বাই